গৈ আছো দক্ষিণ পাট সত্ৰৰ পৰা আউনীআটী সত্ৰ কমলাবাৰী ন ইয়াৰ পৰা কিমান দূৰ ওচৰতে আমি এতিয়া বৰ্তমান আহি পাইছোঁ বেঙেনাআটী সত্ৰ একচুৱেলি কমলাবাৰী সত্ৰ আৰু অকণমান আগত আছে আহি থাকোঁতে এই সত্ৰখন পায় চাওকচোন ইমান ধুনীয়া হয় সত্ৰখন তো আমি অকণমান ভাবিছোঁ ইয়াতে সোমাই ভিতৰত অকণমান সত্ৰখন চাই যাওঁ সঁচাকৈ আমি অসমৰ বহুতে অসমৰ বাহিৰত ফুৰিব যায় কিন্তু মাজুলীখন সঁচাকৈ চাব লাগে আৰু ইমান ঠাণ্ডা আৰু মানুহবিলাক ইমান মৰম লগা ইয়াৰ ইমান ধুনীয়াকৈ কথা পাতে ইমান ধুনীয়াকৈ ধুনীয়া ব্যৱহাৰ আপোনালোকে শুনিছে ভিতৰত ঘোষা গাই আছে আপোনালোকে শুনিছে ভিতৰত ইমান ধুনীয়া নাম গাই আছে আৰু ইফালে ঘোষা গাই আছে এইটো চাইডে নাম গাই আছে আৰু ইফালে সত্ৰৰ ভিতৰত ঘোষা গাই আছে চাগে ঘোষাত হেৰিত সোমাব নিদিয়ে নহয় এনেকৈ সত্ৰত না মই গুৱাহাটীৰ পৰা আহিছোঁ গুৱাহাটী আমিনগাঁও হয় মাজুলী চাওঁ বুলি আহিলোঁ বেঙেনাআটী এয়া পুৰুষসকলে তাত নাম লৈ আছে গোপিনীসকলে নাম লৈ আছে সকলে অতিথিশালা অতিথিশালা নহয় এইটো জিৰণি ঘৰ আপুনি কাপোৰ খোৱা পেলা গেষ্ট হাউচ আছে ৰঙামঞ্চ আছে এইফালে ইয়াতে মানে আহিলে থাকিব পাৰি আমাক মানে আহি পেলাই ইয়াতে থাকিব পাৰিলে একো সুবিধা নাই এয়াই হ'ল বেঙেনাআটী সত্ৰ মই টি চাৰ্টটো সলাই ল'লোঁ সত্ৰৰ ভিতৰত একচুৱেলি ব্লেক কালাৰ মই পিন্ধি আছোঁ ন তো ইমান ভাল নালাগে আৰু ব্লেক কালাৰ পিন্ধি চ' মই ভাবিলোঁ এতিয়া কমলাবাৰী সত্ৰত যাই আছোঁ তো টি চাৰ্টটো চেঞ্জ কৰি লওঁ আৰু এতিয়া আমি বেঙেনাআটী সত্ৰৰ পৰা আমি গৈ আছোঁ এতিয়া কমলাবাৰী আউনীআটী সত্ৰ কমলাবাৰী সত্ৰ তো চাই থাকক ভিডিঅ'টো আমি এতিয়া বৰ্তমান আহি পাইছোঁ আউনীআটী সত্ৰ এই সত্ৰৰ ভিতৰলৈ আমি এতিয়া গৈ আছোঁ আৰু শুনিছোঁ ইয়াতে এখন সোণৰ নাও আছে বহুত পুৰণা আহক সত্ৰৰ ভিতৰলৈ যাওঁ হয় আপোনাৰ নামটো মই অনন্ত কলিতা আউনীআটী সত্ৰতে অ'কে তো আমি সত্ৰৰ বিষয়ে অকণমান জানিব বিচাৰিছোঁ আপোনাৰ ফালৰ পৰা আমাৰ মানে সত্ৰখন আউনীআটী সত্ৰৰ আহোম ৰজা জয়ধ্বজ সিংহই 1653 চনতে সত্ৰখন প্ৰতিষ্ঠা কৰিছিলে আৰু সেই সময়ৰ আমাৰ সত্ৰাধিকাৰ আছিলে নিৰঞ্জনদেৱ গোস্বামী তেখেত প্ৰথমগৰাকী সত্ৰাধিকাৰ আৰু 1-2কে আহোঁতেনে এতিয়া বৰ্তমান মানে ডক্টৰ শ্ৰী পীতাম্বৰদেৱ গোস্বামী প্ৰভু 16 নম্বৰ আৰু আহোম ৰজাই যি ঠাইত সত্ৰখন প্ৰতিষ্ঠা কৰিছিলে সেই ঠাইটুকুৰাত মানে এটা বৃহৎ ডাঙৰ এলেকা আছিলে সেই এলেকাটো মানে আউনী পানেৰে আবৃত এটা বৃহত্তৰ অঞ্চল আছিলে সেই আউনী পান কাটি মানে আউনীআটী সত্ৰখন প্ৰতিষ্ঠা কৰাৰ কাৰণে আউনীআটী সত্ৰ বুলি কোৱা হয় আৰু আউনীআটী সত্ৰ হৈছে
আমাৰ উদাস পৰম্পৰাৰে মানে থকা বৈষ্ণৱ মানে মাজুলীৰ 5খন উদাসীন সত্ৰৰ ভিতৰত অন্যতম উদাসীন সত্ৰ হৈছে আউনীআটী সত্ৰ। আৰু আউনীআটী সত্ৰৰ ভিতৰত যিসকল থাকে তেখেতসকলক বৈষ্ণৱ বুলি কোৱা হয়। আৰু সাধাৰণতে আমাৰ 350জনী ইয়াতে বৈষ্ণৱ আছে। আৰু বাহিৰত যিসকল থাকে তেখেতসকলক শিষ্য বুলি কোৱা হয়। অসমত 15 লাখতকৈও অধিক শিষ্য আছে আমাৰ আউনীআটী সত্ৰত। আৰু ডেইলি আমাৰ নামঘৰত 14 প্ৰসংগ মানে কৰা হয়, নাম কীৰ্তন কৰা হয়। আৰু আমাৰ গোবিন্দ মহাপুৰুষক উপাসনা কৰা হয়। আমাৰ ভগৱান কৃষ্ণৰ বিভিন্ন অৱতাৰ আছে যে তাৰ ভিতৰতে মূল উপাস্য দেৱতা হিচাপে গোবিন্দ আছে, ভুৱন মোহন আছে, বংশীবোধন আছে, দুফালে 2জন বাসুদেৱ আছে। 5জনক আমাৰ উপাসনা কৰা হয় আৰু নামঘৰত 14 প্ৰসংগৰ কাম কৰা হয়। আৰু তাৰ লগতে আমাৰ এভাগ তুলসী খুঁটা আছে। সেই তুলসী খুঁটাৰ মানে পৰ্যটনৰ অন্যতম আকৰ্ষণীয় কেন্দ্ৰবিন্দু হৈ পৰে আৰু যথেষ্ট মাহাত্ম্য থকা মানে মানুহে তাত চাকি বন্তি জ্বলাই তেনেকৈ সুফল পাইছে বুলি তেওঁলোকে অৱগত কৰে। আৰু আউনীআটী সত্ৰৰ একদম অন্যতম আকৰ্ষণীয় মূল বিষয়বস্তুটোৱে হৈছে সংগ্ৰহালয়টো। এই সংগ্ৰহালয়টো আহোম ৰজাই সত্ৰখন প্ৰতিষ্ঠা কৰোঁতে আহোমৰ যি 600 বছৰীয়া গৌৰৱোজ্জ্বল যি ইতিহাস সম্বলিত যিসমূহ বস্তু ইয়াতে আছে। বিশেষকৈ লাচিত বৰফুকনে সেই বিখ্যাত শৰাইঘাট যুদ্ধত ব্যৱহাৰ কৰা 1671 চনত যিখন শৰাইঘাট যুদ্ধ হৈছিলে তাত ব্যৱহাৰ কৰা সেই হেংদাং ঘাট আছে আৰু বহু পৰ্যটক আহে চাবৰ কাৰণে। আৰু দ্বিতীয়টো অন্যতম বস্তু হৈছে হাতী দাঁতৰ পাতি। এই পাতিখন অনন্য, বিশ্বৰ কোনো মিউজিয়ামত নাই। আমাৰ যেনেদৰে বাঁহে সৰু সৰুকৈ কাঠি কৰি বনায়, ঠিক তেনেদৰে হাতী দাঁতৰে বনাইছিলে। সেই বস্তুটো মানে যেনেকৈ এটা তাজমহল আচৰিত বস্তু, এইটো এটা আচৰিত বস্তু, এইটো বেলেগত পোৱা নাযায়। আৰু ইয়ালৈ প্ৰদান কৰিছিলে যোৰহাটৰ এজন স্বাধীনতা সংগ্ৰামী আছিলে বাহাদুৰ গাঁৱৰ, তেখেতে সত্ৰলৈ প্ৰদান কৰিছিলে। আৰু লগতে এটা পিতলে কাঠি কৰি বনোৱা খৰাহী, আমাৰ যেনেকৈ বাঁহে কাঠি কৰি বনায় ঠিক তেনেদৰে পিতলে কাঠি কৰি বনোৱা খৰাহী। সত্ৰীয়া সংস্কৃতি সম্পদ, আহোম ৰাজত্বকালৰ ঐতিহাসিক সম্পদ, অসমীয়া স্বাভিমান থকা যিবিলাক সম্পদ গোটেইবিলাকে ভৰপূৰ আউনীআটী সংগ্ৰহালয়। ইয়াত চাবৰ কাৰণে ন্যূনতম এটা অৰিহণা লোৱা হয়, 10 টকাকৈ লোৱা হয় পৰিচালনাৰ কাৰণে। আৰু লগতে সত্ৰৰ আমাৰ চাৰিহাটী আছে। চাৰিহাটী তাৰে যিসকল ভকত বৈষ্ণৱ থাকিলে তেখেতসকলে বৈষ্ণৱ হিচাপে ইয়াতে থাকি আৰু যেতিয়া আমাৰ 14 প্ৰসংগৰ কামবিলাক হয় তাৰ পৰা আহি নামঘৰত কৰে আৰু নিৰ্দিষ্ট সময়ত তালৈ গুচি যায়। তাতে আমাৰ যিসমূহ শিশু বৈষ্ণৱ থাকে তেখেতসকলৰ আমাৰ সত্ৰীয়া সংস্কৃতিৰ যিবিলাক ধৰক গায়ন বায়ন ওজাপালি আমাৰ বৰগীতৰ পৰা আদি কৰি যিখিনি সত্ৰীয়া সংস্কৃতিক শিক্ষা আমাৰ সত্ৰৰ ভিতৰত বৈষ্ণৱসকলে প্ৰদান কৰে। আৰু আনুষ্ঠানিক শিক্ষাটো আমাৰ সত্ৰৰ যি স্কুল আছে, চৰকাৰী স্কুল, তাত প্ৰদান কৰা হয়। আনুষ্ঠানিক আৰু অনানুষ্ঠানিক দুয়োটা শিক্ষাই ইয়াতে পায়। আৰু লগতে নিজকে স্বাৱলম্বী হ'ব পৰা যিখিনি শিক্ষা সেইখিনিও ইয়াতে পায়। ধৰক আমাৰ যিখিনি কুটীৰ শিল্পৰ সম্পদ, বেতৰ বিচনী আউনীআটী সত্ৰৰ মূল সম্পদ, সেই বেতৰ বিচনী শিকিব পাৰে কেনেকৈ বনাব লাগে। আৰু তাৰ লগতে আমাৰ গছা খুন্দনা সিংহাসন বনোৱা হস্তশিল্প গোটেইখিনি ইয়াত শিকোৱা হয়। সাঁচিপাতৰ লিখন প্ৰণালী কেনেকৈ মানে সাঁচিপাতৰ ৰং মানে ছবিবিলাক আঁকিব লাগে, গোটেইখিনি শিক্ষা ইয়াতে প্ৰদান কৰা হয়। আৰু ইয়াতে মুখা শিল্পৰ কাৰণেও বহুত মাজুলী বুলি কোৱাৰ লগে লগে মুখা শিল্পৰ অন্যতম কেন্দ্ৰবিন্দু। তাৰ ভিতৰতে প্ৰতিখন সত্ৰৰে নিজা যিকেইটা প্ৰয়োজনীয় মুখা তৈয়াৰ কৰিব পৰা প্ৰতিখন সত্ৰতে আছে। কিন্তু মুখা শিল্প বুলি কোৱাৰ লগে লগে আমি চামগুৰি সত্ৰৰ কথা ক'বই লাগিব। চামগুৰি সত্ৰ অন্যান্য প্ৰদান কৰিছে মুখাৰ ক্ষেত্ৰত। তাৰ ভিতৰতে আছিলে কুকুকান্ত দেৱগোস্বামী, তেখেত ইতিমধ্যে বৈকুণ্ঠী হৈছে আৰু সকলোৱে পৰিচিত এটা পদ্মশ্ৰী বঁটা লাভ কৰিছে আমাৰ সকলোৱে শ্ৰদ্ধা আমাৰ হেমচন্দ্ৰদেৱ গোস্বামী প্ৰভু। তেখেতে মুখাক বিশ্বৰ দৰবাৰত কেনেদৰে প্ৰতিষ্ঠা কৰিব লাগে তাৰ কাৰণে চেষ্টা কৰি আছে। আৰু আমাৰ মানে গুৰুজনাৰ যিখিনি অমৰ সৃষ্টি, ভাওনা সংস্কৃতিকে হওক বা নামঘৰ সংস্কৃতিকে হওক, তাক প্ৰচাৰ কৰিবৰ কাৰণে বিশ্বত আউনীআটী সত্ৰৰ সকলোৱে পৰিচিত ডক্টৰ শ্ৰী শ্ৰী পীতাম্বৰদেৱ গোস্বামী প্ৰভুৱে আমেৰিকাত নামঘৰ প্ৰতিষ্ঠা কৰিলে, ডুবাইত নামঘৰ প্ৰতিষ্ঠা কৰিলে। ইতিমধ্যে আমাৰ ইংলেণ্ডলৈ গৈছিলে, তাতো নামঘৰ এটা প্ৰতিষ্ঠা কৰাৰ কাৰণে দিহা পৰামৰ্শ গ্ৰহণ কৰি আছে। তেখেতেও গুৰুজনাৰ যিখিনি কৃষ্টি সংস্কৃতি আছে যাতে বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা কৰিব পাৰে তাৰ কাৰণে অহু পুৰুষাৰ্থ কৰি আছে। এইখনে হৈছে বিখ্যাত আউনীআটী সত্ৰ। তো মই লং পেণ্ট পিন্ধি আছোঁ, চ' মই মেইন মণিকূটৰ ভিতৰত সোমাব নোৱাৰোঁ। তো মই বাহিৰৰ পৰাই দেখাইছোঁ। ইমান ডাঙৰ আৰু ইয়াতেই ভাৱৰীয়াৰ আখৰা কৰা হয় এই স্থানত। অলপ আগতে দবা বজাইছে, ভকতসকল বাহিৰলৈ গৈছে, বৰ্তমান ইয়াতে নাই কোনো। তো ইয়াতে আগত এটা গৰুৰ পক্ষীৰ প্ৰতিমূৰ্তি এটা আছে, ইমান প্ৰকাণ্ড। ইয়াতে আপোনালোকে দেখিবলৈ পাইছে এটা প্ৰকাণ্ড খুঁটা আছে। এই খুঁটাটো হৈছে একচুৱেলি তুলসী গছ হয়, এইটো এটা তুলসী গছৰ আহোম
চন্দ্ৰকান্ত সিংহৰ দিনত আউনীআটী সত্ৰৰ 10ম শতিকাৰ এই খুঁটাটো পোৱা গৈছিলে। এয়াই আছিল আউনীআটী সত্ৰ। এতিয়া আমি এই সত্ৰৰ পৰা ওলাই অকণমান কিবা অলপ খাই লওঁ। খাই লোৱাৰ পিছত যদি সময় হয় আমি আকৌ যাম চামগুৰি সত্ৰ। আমি এতিয়া আউনীআটী সত্ৰৰ পৰা আহি ওচৰতে ৰখাইছোঁ গাড়ী, আৰু ইয়াতে দিনৰ ভাতটো বনাই খাই লৈ উঠি আমি আকৌ এখন বেলেগ সত্ৰলৈ যাম। খিচিৰি বনাবা? আৰু খিচিৰিৰ লগত কি আছে? আপোনাৰ ঘৰ ইয়াতে? আমি মাজুলী ফুৰিব আহিছিলোঁ। মাজুলী ফুৰিব আহিছিলোঁ। হয়, আমাৰ ঘৰ এনেই একচুৱেলি গুৱাহাটী হয়, কিন্তু মই এতিয়া ঢকুৱাখানাত আলহী আছে, তাৰ পৰা ঢকুৱাখানাত আলহী আছে, তাৰ পৰা আহিলোঁ। কি আছে আপোনালোকৰ ইয়াতে আৰু চাব লাগে? সত্ৰ চালোঁ, আউনীআটী সত্ৰ চালোঁ। কেইদিনমান থাকিব লাগিছিল ন? নেক্সট আহিলে আহিম থকাকৈ। নেক্সট আহিলে থকাকৈ আহিম। এইটো আপোনাৰ ঘৰ? ইমান গেটখন কিহৰ হয়? টুৰিজিমৰ গেট। কিবা আছে ভিতৰত ইয়াতে? আচ্ছা, ইয়াৰ ভিতৰত মানে থাকিব পাৰি? ফৰেনাৰ চৰেনাৰবিলাক আছে ইয়াতে? থাকিব পাৰিব। এতিয়া টুৰিজিম এৰিছে বাৰু। আচ্ছা আচ্ছা আচ্ছা, এতিয়া মানুহ নাই। কোনোবা যদি নিজৰ লয় তেতিয়াহ'লে থাকিব পাৰে। আচ্ছা আচ্ছা, সুবিধা কৰি দিলে থাকিব পাৰে। এই আগৰ ফালে এটা বিহুৰ দল এটা আহি আছে। ভাবিছোঁ সিহঁতক অকণমান আমাৰ য'ত গাড়ী ৰাখিছোঁ তাতে অকণমান বিহু নাচিবৰ কাৰণে ক'ম। তো সুধি চাওঁ সিহঁতে যদি নাচে, অকণমান আমাৰো এণ্টাৰটেইনমেণ্ট হৈ যাব আৰু বিহুৰ ফিলটো আহিব। আমাৰ ইয়াতে মাৰি দিয়াচোন বিহু এফাকি। অঁ, সঁচাকৈ কৈছোঁ। ৰাস্তাৰ পৰা অকণমান ইফালে আহা। লোৱা, তোমালোকে কিবা খাবা? তুমি কি খাবা? তুমি খাবা তাৰ পৰা? চাওঁ। আমি এতিয়া আহি পাইছোঁ চামগুৰি সত্ৰ, আৰু ইয়াতে মুখা শিল্প তৈয়াৰ কৰা হয়। যিবিলাক ভাওনাৰ মুখা হয়, সেই মুখাবিলাক ইয়াতে বনায়।
তো এইবিলাক তেওঁলোকে ধুনীয়াকৈ কিছুমান ভাওনাৰ মুখা বনাই ৰাখিছে। বাহ বাঁহৰ কাঠি জাতি বাঁহৰ কাঠি কৰি আৰু এই খাংটো হ'ব ইয়াৰ আগত কুমাৰ মাটি দি কাপোৰ মাৰিম, তাৰপিছত এইটো শুকুৱাই লৈ আকৌ গৰু গোবৰে চেহেৰা বনাম, আকৌ চেহেৰা হোৱাৰ পিছত আকৌ কুমাৰ মাটিৰে কাপোৰ মাৰিম, তাৰপিছত ৰং 1 2 3 4 5 এতিয়া এটা মুখা বনাবলৈ গ'লে 5টা পৰ্যায় হয় আৰু 3 দিন 4 দিন লাগে। আৰু এই মুখাকে আমি 3টা ভাগত বনাওঁ। যেনেকৈ দেখিছে ভগৱন্ত দশৰূপ চতুৰ্থ অৱতাৰ, এয়া বৰ মুখা বুলি কয়। তাৰ কাষতে আছে এইভাগ নৰসিংহ সৰুকৈ, এয়া লুটুকৰি মুখা বুলি কয়। আৰু এই চৌকচত যে আছে এইবিলাক মুঠ মুখা বুলি কয়। এইবিলাক সম্পূৰ্ণ ভাওনাত ব্যৱহাৰ হয়। যেনে ৰামায়ণ কাহিনী, ৰাস লীলা আহিলে ৰাসত, অঘাসুৰ বকাসুৰ পুতনা সেইবিলাক যিখন নাটকত যিটো ভাওনা এই বৰমুখাবিলাক ভাওনাত ইউজ কৰা নহয়? ভাওনাত ইউজ কৰে। এইবিলাক পিন্ধিব পাৰি? পিন্ধিব পাৰি, চব পিন্ধিব। ইয়াক বৰমুখা নৰসিংহ কোনোবাই যদি বিচাৰে বোলে মোক ডাঙৰ ভাগ লাগে, কিছুমানে বোলে মোক সৰু ভাগ লাগে, এতিয়া সৈয়া ৰামায়ণ কাহিনী কুম্ভকৰ্ণ সেয়াও বৰমুখা পিন্ধিব পাৰে। এনেকৈ মানে এইবিলাক পিন্ধাৰ হয়। আপোনালোকৰ এতিয়া মুখা শিল্পৰ শিকোৱাও হয়? শিকা আমাৰ বহুত ষ্টুডেণ্ট আছে। এতিয়া বিহু গান আমাৰ কৃষ্ণ আৰ্ট কলেজৰ যে প্ৰফেচাৰ মোৰ দাদা হয়। মই আৰ্ট কলেজৰ ষ্টুডেণ্ট হয়। হয় নেকি? হয়, ছাৰ স্কাল্পচাৰ ডিপাৰ্টমেণ্টৰ আছিলে। বটাৰ প্ৰজেক্ট মানে পিন্ধা মুখাখন চাব পাৰিম নেকি? চশমা মই বৰ্তমান আছোঁ ঢকুৱাখানাত। কালি আমি মাজুলী গৈছিলোঁ, কিন্তু মই আৰু ৰাতি মই ব্লগ নবনালোঁ, কাৰণ ৰাতি মোৰ আগতে যিটো চাইলেঞ্চাৰ ভাঙি আছিলে সেইটো কমপ্লিটলি মোৰ 2 পিচ হৈ গ'ল, 2 টুকুৰা হৈ গ'ল। তো আজি মই গাড়ীখন ঠিক কৰিলোঁ, তো ৰাতি আৰু মই কালি ব্লগ বনোৱা নহ'ল। তো এতিয়া মই আছোঁ ঢকুৱাখানাত আৰু ইয়াতে বিহু মাৰিবৰ কাৰণে আহিছে। আহক আপোনালোকক মই দেখুৱাওঁ আপাৰ আচামৰ বিহু কেনেকুৱা হয়। ইয়াতে সৰু ল'ৰা ছোৱালী কিছুমানে বিহু মাৰিব আহিছে, আমি চাওঁ কেনেকুৱাকৈ বিহু ইয়াতে উদযাপন কৰা হয়। সকলোৱে সুস্থ হৈ থাকিব লাগে।